Hello guys, good morning. Welcome to back to my YouTube channel MR Vlog 09. তো আজি ভিডিওটো চাই থকা শেষলৈকে বৰ্তমান কি হয় কি নহয় আৰু এনেকৈ বনালোঁ। আজিও ঘৰতে আছোঁ, এনেকৈ ক'তো যোৱা নাই। ইফালে চাব পাৰে আমাৰ টিক্কি আৰু পাতি বুঢ়া কৰি বহি আছে। কিয়েনো দিমনো ৰাতিপুৱা এইটো ছাগলী দিব নোৱাৰি, যিহেতু নিয়াৰ পৰা দিন হৈছে। নিয়াৰ পৰাত মানে ছাগলী যদি ঘাঁহ খায় না, তেতিয়া মানে হয় আৰু বেমাৰ হৈ যায়, হাগিনি হৈ যায়। মানে তো লোকেল ভাষাত কৈছোঁ গাইছ। আৰু তাকে ধৰি কমেণ্ট নকৰিব দেখোন দে। আৰু গাছ আমি ভাবিছোঁ এইবাৰ মানে ইয়াতে পূৰা খেতি চেতি কৰিম আৰু এইবাৰ কিমাননো কিনি খাম, হয়নে নাই ভণ্টি? হয়নে নহয় কচোন ক খালি মোবাইল চোৱাত ব্যস্ত। এইফালে মায়ে চালা পুলি ৰোৱাত পূৰা লাগি গৈছে আৰু গাছ এইকেইডাল চালা পুলি ৰাতিপুৱাই দিতাই বজাৰৰ পৰা লৈ আনিছে। ইফালে আৰু ভণ্টি ৱাইফে পূৰা বন চাফা কৰাত লাগি গৈছে, জেগাখিনি পূৰা চাফা চিকুণ কৰি কিনে। ইফালে আঞ্জা পুলি ৰুম এতিয়া আমি বৰ্তমান, হয়নে নহয় কৈছোঁ ক হয়নে নহয় কৈছোঁ ক ক'ব কথা নোপোৱা নেকি? দেচোন ক ইয়াক যদি মৰম কৰোঁ ইও আগুৱাই আহে নাবা। টিকিৰি বৌ टिकरी टिकरी इसका नाम है बाबा टिकरी, इसका नाम है पाते। চকাই আমাৰ এইফালে ঘৰফালে একবাৰ যাই আহোঁ আৰু কেনেকুৱা হৈছে ঘৰটো। আজি ঘৰত ইমান নেকি মানুহ নাই, ইফালে গোটাই পিছফালে আজি খেতিত লাগি গৈছে আৰু A few moments later. চকাই এতিয়া আৰু পূৰা গাঁৱত সেইবাদি পূৰা ৰেডি হৈ ল'লোঁ। এতিয়া মানে ভাবিছোঁ অলপ টাউনৰ দিশে ওলাই যাওঁ, গাঁৱৰ দিশে ওলাই যাওঁ। মানে বহু দিন হ'ল মানে যাৱাও নাই আৰু কিবা অলপ কম আছিলে। তো চাই থাকক অলপ। ইফালে আৰু মোৰ গাড়ী পূৰা বহু দিনৰ পৰা চলোৱা নাই, লেতেৰা হৈ আছে। ইফালে গুচাই দি চাফা কৰি ল'ব লাগিব। তো চাফা তাফা কৰি ল'ম, বহুত দিন মোৰ গাড়ীখন চলোৱাই নাই। তো আজি একবাৰ চলোৱাৰ দৰে হ'ল আৰু একবাৰ ফুৰিও আহোঁগৈ একবাৰ ভাবিছোঁ। ইফালে চাওক গাড়ী কেনেকুৱা অৱস্থা হৈ আছে, মোটামুটি 2-3 সপ্তাহ হৈ গ'ল নচলোৱা। A few moments later. ফালে আৰু ছয়গাঁৱত আহি চাওঁ যে আজি গাড়ীও কম আছে, আজি বজাৰো কম। আজি এনেকি মই বজাৰৰ মাজে এনেকি ঘূৰি আছোঁ, লাজো লাগে ভিডিঅ' কৰিব বোলে। আৰু ইফালে আজি বজাৰৰ মাজত মই সোমাই গ'লোঁ গাইছ। ইফালে বজাৰ হৈছে, ইফালে একদমেই চাব পাৰে বস্তুৰ আজি যিহে দাম গাইছ। ইফালে আৰু লাগি গ'লোঁ মই আঞ্জাগুটিত লোৱাত। ইফালে আঞ্জাগুটি ৰুম যিহেতুকে ইয়াৰ পৰাই লৈ যাওঁ আৰু ঘৰত এতিয়া বৰ্তমান নিনিলে মায়েও গালি। ইফালে নেকি বাটত আৰু যিহে ধূলা গাইছে আজি একদম বাপ্পাই গাড়ীগিলাঙত যোৱাত যি ধূলা আৰু ৰাসৰ পেণ্ডেল বান্ধি আছে গাইছ। এতিয়া পালোঁ এতিয়া ঘৰ আহি তো আৰু মানে ইফালে খেতি লাগি যাওঁ আৰু মানে আঞ্জাৰ অলপ সেইবিলাক পুলি চুলি লৈ আহিলোঁ। এইবাৰ ইফালে ৰুম গাই আৰু এতিয়া অলপ চাহ তাহ খাই কিনে ইফালে অলপ লাগি যাওঁ আৰু ইমান ইফালে হোটেললৈকে লাগি আছে। এতিয়া ময়ো অলপ লাগি যাওঁ ইফালে আৰু এনেকি বৰ্তমান মেগী আনিছিলোঁ, মানে মিমি আনিছিলোঁ। আৰু ইফালে আমাৰ ৱাইফে মানে মিমি খাই বহুত ভাল পায়, সেইকাৰণে দুটাও মেলি এনেকি মানে পলিথিনতে গলাই ল'লোঁ। এইবাৰ দুটাও খাই আছোঁ, এনেকি মজা লাগে। মানে পিঁয়াজ কাটি চালা তালা কাটি দিছোঁ। ইফালে চাব পাৰে একদম বঢ়িয়া। ইফালে মিচু আমাৰ আহি গৈছে মাজত। চাওঁ গাছ মোক অলপ দি আৰু ক'ত যাব লাগছি বাৰে চাওঁ একেলাই আৰু গাইছ ইফালে পূৰা একদম আঞ্জা চাঞ্জা দিবৰ কাৰণে খুন্দি মালে ইয়াতে বৰ্তমান দিলোঁৱে। ইফালেও ইয়াতে দিলোঁ, ইফালে দিয়া নাই বৰ্তমান, ইফালে দিলোঁ। আৰু এতিয়া বৰ্তমান আৰু অলপ কোমফাম্ফা কিবা কিবি কৰি দিওঁ আৰু যিটো মানে লোকেল আঞ্জাটো খাব লাগে। আজিকালি বজাৰত যিটো লয় নাই, যিহে দাম হৈছে আৰু গাইছ খাব নোৱাৰি। আৰু খালেও মানে বহুত সাৰ চাৰ মাৰি একদম বনাই সেইকাৰণে অলপ মানুহৰ বেমাৰটো হৈ আছে। সেইকাৰণে সেইবিলাক খাবৰ ফলত ভাবিছোঁ এইবাৰ মানে নিজে খেতি কৰি নিজে খাম। এইবাৰ চালা পুলি অলপ আগতে পুতি গ'ল মায়ে। ইফালে মই এইফালে লাই মূলা গুটি ইফালে গুটি আনি থৈ দিছোঁ। বৰ্তমান বাছ ৰুব লাগে গাইছ। আজিলৈ ভিডিঅ'টো কেনে আছিল কেনে পাৰে কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টো পাম আজিলৈ বাই বাই গাইছ, বাই বাই। নেক্সট ভিডিঅ'টো পাম।